সপোন সেইটো নহয় যিটো আপুনি টোপনি যোৱাৰ পিছত আহে সপোন সেইটোৱে যিটো আপোনাক টোপনি দিয়ে হে গাইজ দিছ ইজ হামিদুল জামান আপোনালোকে চাই আছে এছামিজ ভাৰ্চন আজি মই আপোনালোকক এনেকুৱা এজন মহান ব্যক্তিৰ জীৱনৰ মূল মন্ত্ৰ তিনিটা ক'ম যিয়ে ৰামেশ্বৰৰ সৰু গাঁওখনত জন্মগ্ৰহণ কৰি সৰু ৰাষ্ট্ৰপতি ভৱনলৈ এটা পথ অতিক্ৰম কৰিছে হয় সেই মহান ব্যক্তিজনৰ নাম হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ APJ আব্দুল কালাম তেওঁৰ জীৱনৰ পঢ়াৰ মূল মন্ত্ৰ তিনিটা বিষয়ে সেই মহান ব্যক্তিজনৰ জীৱনৰ প্ৰথমটো মূল মন্ত্ৰ হৈছে জীৱনত সফলতা হ'বলৈ তিনিটা মূল খাই শক্তি বা গুণ কৰিব লাগিব এক নম্বৰ হৈছে ইচ্ছা দুই নম্বৰ হৈছে বিশ্বাস তিন নম্বৰ হৈছে আশা যে আপুনি যিকোনো কাম কৰিলে আপুনি সেই কামটো কৰিবলৈ ইচ্ছা থাকিব লাগিব আৰু নিজৰ ওপৰত সেই কামটো আপুনি যে কৰিব পাৰিব সফল হ'ব বিশ্বাস আৰু আশা থাকিব লাগিব তেতিয়া আপুনি সেই কামটোত জীবন সফল হ'ব পাৰিব দুই নম্বৰ মূল মন্ত্ৰ হৈছে যিয়ে আনক বুজি পায় তেওঁ বিদ্বান আনহাতে যিয়ে নিজক বুজি পায় তেওঁ হৈছে প্ৰকৃত জ্ঞানী জীৱনত সফল হ'বলৈ প্ৰকৃত জ্ঞানী হোৱা প্ৰয়োজন আপুনি বেলেগৰ জীৱনত কি চলি আছে এইটো জনাৰ দৰকাৰ নাই যদি আপুনি নিজৰ জীৱনত কি চলি আছে আপোনাৰ মাইণ্ডে কেনেকৈ কাম কৰিছে এই যদি নিজৰ জীৱনটো আপুনি ভালকৈ চলাই নিয়ে তেনেহ'লে আপুনি নিশ্চয় জীৱনত সফলতা অৰ্জন কৰিব পাৰিব তৃতীয়টো তেওঁৰ জীৱনৰ সেই মহান ব্যক্তিজনৰ জীৱনৰ তৃতীয়টো মূল মন্ত্ৰ হৈছে বিলাই দিয়াতে সঁচা আনন্দ নিহিত হৈ থাকিব আমি যে আমাৰ শ্ৰদ্ধা ডক্টৰ APJ আব্দুল কালামৰ প্ৰধান তেওঁৰ জীৱনৰ পৰা সলকৈ ডাঙৰ শিকিব লগা আছে এইটোৱেই যে বিলাই দিয়াতে সঁচা আনন্দ নিহিত হৈ থাকিব